তো মোক কেইদিন আগত দেখুৱাইছিল আপোনালোকক দেখুৱাইছিল এইটো এটা ডাঙৰ লেক হ'ব বুলি কামটো মোটামুটি আৰম্ভ হৈছে ইফালে চাপা কৰি আছে কিনাৰে চাপা কৰি আছে এইটো কিনাৰে চাপা কৰি আছে ইহঁতে যেটো দলবিলাক আছে এইবিলাক কাটি লাহে লাহে এইটো চাপা কৰি দিব বহুত ডাঙৰ এৰিয়া কিন্তু এইটো ৰাস্তা বনোৱা মোটামুটি হৈছে দুইটা গাড়ী আৰামছে যাব পাৰিব গোটাইখিনি উঠোৱা হৈ গৈছে ইফালৰ পৰা পুৰা ইফালেলৈকে ঘূৰি আছে এইবিলাক চাক নদীৰ ওপৰত এইবিলাক জংঘলবিলাক আছে কিমান জংঘল কিমান ঘন এই জংঘলবিলাকে আমি তাৰা মাঞ্জি এইটো খাই কিন্তু আমি সৰুতে খাব পাইছিলোঁ এইটো এই ভিতৰৰ কিগলা এইটো খাই তাৰা মাঞ্জি বুলি কয় বহুত পুৰানা মাছ থাকিব কিন্তু ইয়াত বহুত পুৰানা মাছবিলাক থাকিব কুচিয়া ডাঙৰ ইল ফিছবিলাক থাকিব এইফালে জংঘলে এইবিলাক চাপা কি ধৰণৰ যে কৰিব কেনেকুৱা যে কৰিব এইটো কোম্পানী কৰিব আমি চাই থাকিলে হ'ল তাৰপিছত হোৱাৰ পিছত আপোনালোকে চাব আহিলে হ'ল বহুত বঢ়িয়া হ'ব কিন্তু দেখি ভাল লাগিব এইখিনি মোটামুটি ডাঙৰে এইটো এটা যদি লেক হয় তেতিয়াহ'লে গোটাইখিনি বাহিৰৰ পৰা মানুহ আহিব চাওক কিমান ডাঙৰ এই চাৰালি পাখি উৰি যায় আছে এইফালে পাহাৰে কিনাৰে হ'ব ঘূৰি কিন্তু বহুত ভাল লাগিব এইফালে সীমাবিলাকৰ কাৰণে টেনশ্যন নাথাকিব ইয়াতে জিৰণি লোৱাৰ কাৰণে গৰম হ'লেও ভাল হ'ব মোটামুটি চাফা কৰা হৈছে আৰু কিনাৰে মাজতখিনি আছে বহুতখিনি আছে চাওক চাফা কৰাৰ কাৰণে লাগিব সময়টো লাগিব ৰাস্তা মোটামুটি উঠোৱা হৈছে কোনোবা বৰশী মাৰিছে বোধহয় বৰশীও পাইছে বৰশী পেৰাচুট তো আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম মই আপোনালোকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু যদি ফেচবুকত চাই আছে ফলো কৰিব নাপাহৰিব আৰু ইউটিউবত যদি চাই আছে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চেনেলটো তো এইখিনি আজিৰ ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম মই এইফালে ট্ৰেক্টৰ হাল বৈ আছে আমাৰ খেতি পথাৰটো কাৰণ সময় হ'লে হাল বোৱা এইটো হাল বই ল'বাই লাগিব